ডেইলি নিউজ আসামলৈ স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই মনিষা আৰু এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ। দৰিদ্ৰতাই কঙা কৰা এগৰাকী কন্যা শিশু। শিৱসাগৰ জিলাৰ বেতবাৰী মৌজাৰ অন্তৰ্গত খেলোৱা গাঁও পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ নাৰ্জী বেগম, পিতৃ ৰছিদ আলী। বিশেষভাৱে সক্ষম শিশু কন্যা নাৰ্জী বেগমক কোনো চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই বুলি তেওঁৰ মাতৃ নাজিমা বেগমে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। দিন হাজিৰা কৰি ঘৰখন চলোৱাত অসুবিধাৰ সন্মুখীন হৈছে দেউতাক ৰছিদ আলী। বিভিন্ন সময়ত বহু আবেদন কৰি আহিছে যদিও চৰকাৰে একো গুৰুত্ব নিদিয়াৰ উদ্ভৱ হৈছে। বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ কাৰণে চৰকাৰে আঁচনি লৈছে যদিও চকু মেলি চোৱা নাই। বিশেষভাৱে সক্ষম নাৰ্জী বেগম অভিযোগ কৰে তেওঁৰ পিতৃ-মাতৃয়ে। তেওঁলোকৰ আবেদন, বিশেষভাৱে সক্ষম ব্যক্তিয়ে পাব লগা সুবিধাসমূহ ভিতৰত নাৰ্জী বেগমো এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তি। তেওঁলোকৰ আবেদন, পাবলগীয়া সুবিধাসমূহ প্ৰদান কৰিবলৈ চৰকাৰৰ ওচৰত। শিৱসাগৰৰ পৰা মুকিব আলী প্ৰতিবেদন, ডেইলি নিউজ আসাম।